নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যোৰহাটত বতৰ ইমানেই বেয়া, ওলাব সোমাব পৰা নাই। আৰু আজি জীউৰ মামাকৰ গাঁৱত বৰ সভা, কিন্তু যাবলৈকে চিন্তা হৈ গৈছে। বাৰু আজৰি হৈ মেলি থাকোঁ, বৰষুণ এৰিলে তেতিয়া গুচি যাব পাৰিম। আৰু এতিয়া জীউ আৰু মই আগফালে বহি অকণমান কথা পাতিছোঁ। নকুল কচত সোমাই আছে হয়নে? বব দিছে, কচত সোমাই আছে। তাৰপিছত এতিয়া মাম খাব নাই? কি খাইছা? কি খাইছা? কি খাইছোঁ আমি? দেখুৱাই দিয়া, দেখুৱাই দিয়া। বব দিছে নি? বব দিছে নি? বব ক'ত দিছে? বব ক'ত দিছে দেহা? চকুটিবিটা মাৰি দিয়া, চকুটিবিটা মাৰি দিয়া। নহ'লে মোক চুমটা খাই দিয়ে, চুমটা খাই দিয়ে, মোক চুমটা খাই দিয়ে, মোক চুমটা খাই দিয়ে। আৰু এটা খাই দিয়া, চুম এটা খাই দিয়া, চুমটা খাই দিয়া। সেই ভাইটিটোক চুমটা খাই দিয়া। আৰু ধুনুকে খোৱা, ধুনুকে খোৱা। ধুনুকে খাইছে দেই। এতিয়া মামাম খাবানে? মামাম খাবানে? এতিয়া খিচিৰি মাম খাবা নাই? নোখোৱা কেলে? বৰষুণ দিছে। অ' দেহা বব দিছে। বব দিছে দেই। তুমি চকুটিবিটা মাৰি দিয়াচোন। ধুনুকে মাৰা, ধুনুকে। আৰু দুটা বুলি কৈ দিয়া, দুটা বুলি কৈ দিয়া, দুটা বুলি কৈ দিয়া, দুটা এনেকৈ কৈ দিয়া। দুটা দুটা বুলি কোৱা, দেখুৱাই দিয়া। দুটা দুটা দেখুৱাই দিয়া। চুম মই এটা খাই দিবা, এটা চুমটা খাই দিয়া। চুমটা খাই দিয়া, ধুনুকে খাই দিয়া। চুম জীউ মাইনাক খিচিৰি খুৱাবলৈ ল'লোঁ, সি নাখালে। গতিকে চিম্পুলকৈ অকণমান ভাত বনাম, ময়ো খাই যাম। কাৰণ আজিতো মাহঁতে তাত ভাত নবনাব ন। গতিকে জীউ মাইনাকো খুৱাই বোৱাই আজৰি কৰি নিম। ব'লক পোনে পোনে আমি পাকঘৰলৈ যাওঁ। জীউ মাইনা আজিকালি কথাত একদম পাকৈত, আৰু তাৰ কথাবোৰ শুনি ইমান বেছি ভাল লাগে। আমি সেইকাৰণে যি টি শুনাই থাকোঁ। আৰু তাক খিচিৰি খুৱাব ল'লোঁ, নাখালে। গতিকে চিম্পুলকৈ কিবা এটা বনাওঁ। মই এয়া মিক্স দাইল টেঙা দি বনাম। কেনেকৈনো বনাওঁ, সকলোৱে টেঙা দাইল খায়েই, কিন্তু মই কেনেকৈ বনাওঁ ভাবিলোঁ মোৰ প্ৰচেছটো অকণমান দেখুৱাই দিওঁ। গতিকে স্কিপ নকৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এবাৰ মোৰ ষ্টাইলত এই দাইলখন ট্ৰাই কৰি চাব। গতিকে ব'লক এতিয়া দাইলখন বনাবলৈ ষ্টাৰ্ট কৰোঁ। এয়া মোৰ সুন্দৰকৈ টেঙা দালি ৰেডি হৈ গ'ল। আপোনালোকেও নিশ্চয় এনেদৰে এবাৰ ট্ৰাই কৰি চাব, খুব ভাল পাব খাই। আৰু এতিয়া আমি জলদি খাই বৈ লওঁ, ভাইটিয়ে নিবলৈ আহিছে, বৰষুণ এৰিছে। গতিকে একেবাৰে গৈ জীউৰ মামাকৰ ঘৰত লগ পামগৈ। বাই বাই।
আহি পায়ে জীউৰ উৎপাত আইতাকক পায় আৰু এতিয়া এয়া আনি বিচনাত তুলি থৈছোঁ আৰু খোৱা বস্তু দিলেই দেখিছেনে এয়া কি কৰে কেনেকৈ বাৰু খুৱাওঁ আপোনালোকে কিবা এটা ছাজেশ্যন দিবচোন আৰু এতিয়া নামঘৰত হেনো নাম লৈছে আমি জল্দি তালৈ যাওঁ আৰু যদি পাৰোঁ নামঘৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব দে কি কৰিছানো এইবোৰ কি কৰিছা অ' হেল্ল' এভৰিৱান অথনি নামঘৰত ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল আৰু নামৰ শেষত আইতাৰ লগত দুখনমান ফটো তুলিলোঁ সেয়াই আৰু এতিয়া প্ৰসাদ চসাদ খাই ঘৰলৈ আহিলোঁ কাৰণ আকৌ গধূলি ভাওনা চাবলৈ যাব লাগিব গতিকে লৰালৰিকৈ ঘৰলৈ গুচি আহিলোঁ আৰু আহিয়ে এতিয়া যিহেতু ডাৱৰীয়া বতৰ কিবা এটা খাবলৈ মন গৈছে সেইকাৰণে অলপমান বুট একদম জ্বলা দি ভাজি লৈছোঁ আৰু এনেদৰে জ্বলা বুট খাইতো সকলোৱে ভাল পায় গতিকে কমেণ্টত জনাবচোন কোনে কোনে ভাল পায় আৰু এতিয়া নামঘৰৰ পৰা আহি জীউমাইনাই মমায়েকে চেলফি তুলি আছে বলকচোন অকণমান জীউমাইনাৰ লগত আপোনালোকক কথা পতাই দিম তোমাৰ বা কোন গাৰ্গী বা ক'ত থাকে সেইটো অঁ গাৰ্গীবালৈ মনত পৰে নি কিমান মনত পৰে অ' দুটা মনত পৰে গাৰ্গীবালৈ ফোন এটা কৰিবা নি বা চুমা এটা দি দিয়া গাৰ্গীবাক দি দিয়া হেল্ল' এভৰিৱান আমি এতিয়া আহি আছোঁ নামঘৰলৈ আৰু পোনে পোনে গৈ এতিয়া ভাওনা ঘৰত সোমামগৈ আৰু জীউলে দেখিছেনে বাৰু এইবোৰ কি কৰিছে মানে মাহীয়েকৰ পিঠিত উঠি ভাওনালৈ আহিছেহি আৰু এতিয়া ভাওনা আৰম্ভ হ'ল ব'লক অকণমান আপোনালোকক ভাওনাৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ We are